দেই এইকেইটা এতিয়ালৈকে মানে দেখিছোঁ সিহঁতৰ চকুত টোপনি এতিয়াও আছেই মানে সিহঁতক মই মুখ ধুই আহিব ক'লোঁ সিহঁতে এনেকৈ বহি আছে চোফাত চকু টোপনিয়াই মা মই নাই টোপনিওৱা আছোঁ তহঁতে জাননে নাই লছৰ কাৰ্টুনৰ সকলো পূজা আমিয়ে পাতোঁ বুলি আছে মা তেতিয়াহ'লে মা মই এতিয়া মুখ ধুই আহোঁ গা ধুই আহোঁ আৰু লক্ষী পূজা পাতোঁ অঁ হ'ব দে যোগাৰখিনি কৰি লওঁ মই বুট মগু তিয়াই থৈ আহিলোৱে চিৰাও তিয়ালোঁ আৰু নাৰিকলখিনি ৰুকি লওঁগৈ মই ৰ তহঁত যা তহঁত কাম কৰগৈ যা তহঁতে নিজৰ কাম কৰ ময়ো নিজৰ কাম কৰোঁ হয় বা মই পাহৰিয়ে গৈছিলোঁ ময়ো অঁ তহঁত দুটা আহিলি অঁ মা এতিয়া লাগি যা নিজৰ কামত নিজৰ কামত কি কাম আছে মা এয়া তহঁতৰ কাম নিজৰ ৰুম নিজে চাফা কৰি ল মা এনেইতো তুমি কেতিয়াও নোকোৱা আমাক ৰুম চাফা কৰিবলৈ তুমি খালি পঢ় বুলিয়ে কৈ থাকা এতিয়া আজি তেনেকৈ মা অঁ তোমাৰ কিন্তু আজি লক্ষী পূজা যে গোটেই ঘৰটো পৰিষ্কাৰ কৰি ৰাখিব লাগে গতিকে নিজৰ ৰুম নিজে চাফা কৰ তেতিয়াহে ভাল লাগিব আজিৰ দিনটোত নিজৰ ৰুমটো নিজে চাফা কৰিব নোৱাৰিবিনে একেবাৰে তহঁতৰ ইমান এলাহ নে আজিৰ দিনটোৰ কথাহে কৈছোঁ মই মোৰ আৰু ঢেৰ কাম আছে আৰু এনেও নিজৰ ৰুম নিজে চাফা কৰিব লাগে তহঁতক আজিৰ কাৰণে দিছোঁ কৰচোন হ'ব দিয়া মা মইতো চাফা কৰি লওঁ ইয়াক কোৱা ই পাৰিবনে নাই মই নোৱাৰিম নে তই কৰিলে মই পাৰিম কিন্তু মোৰ বিচনাখনহে ঠিক কৰি দিব লাগিব বিচনা পাৰিবলৈ মই বহুত টান পাওঁ হ'ব দে তেতিয়াহ'লে মই বুট মগুকেইটা তিয়ালোঁ আৰু বাইৰে পাৰি দিব দে তোৰ হেৰিকেইটা বিচনাখন তোৰ বাইৰে পাৰি দিব আৰু মই কামকেইটা কৰোঁগৈ দেই মোৰ ঢেৰ কাম আছে আজি হ'ব দিয়া মা পুতুকণ আজিৰ দিনটোত নিজে পাৰিব লাগে দেই মই তোৰ বেডশ্বীট পাৰিবলৈ নাই মানে বিচনা চিচনা পাৰিবলৈ নাই মই নিজৰখিনি কৰিম যা নিজৰখিনি পাৰি ল শুনা নাছিলি মায়ে এতিয়া কি কৈছে মাৰ নিয়মটো মানিব লাগিব মাৰ কথাটো মানিব লাগিব একো এইবিলাক তেনেকুৱা কথা নাই দেই মোক পাৰি দিবি মই নোৱাৰোঁ তই নোৱাৰিলে চব হৈ নাযায়তো কৰিবতো লাগিবই তই কৰ একদম বিচনা পাৰ একদম চাফা কৰ যা ময়ো চাফা কৰোঁ হ'ব তেতিয়াহ'লে মই মাক মাতো মা অঁ হ'ব দে মই পাৰি দিম তই মাক নলগাবি মই পাৰি দিম এইজনীহে মোৰ চাকৰণী পুতুকণ এইটো কিন্তু বহুত বেছিকৈ ক'লি তোক তোক ঝাৰু দি পিটিম আজি মই তোক তই সেইখিনিতে মোক চুবও নোৱাৰা মা মোৰ মুখখন এনেহে আছে মা পুতুকণে নকৰে বোলে পুতুকণ মই গৈ আছোঁ মই মালে ভয় নকৰ বুজিছা আধা কাম হওঁতে মা ইমান ফুপনি উঠিছোঁ নোৱাৰিছোঁ মায়েনো কেনেকৈ কৰে ৰিয়া তোৰ লগৰ আহিছে মোৰ লগৰ আকৌ কোন আহিছে মা নিজে আহি চাই লহি আকৌ অঁ গৈছোঁ নিজৰা আহিছেচোন নিজৰা অঁ ৰিয়া আণ্টি একচুৱেলি মই কৈছিলোঁ আপোনাৰ কথাটো ন মাহঁত ঘৰত নাই আৰু লক্ষী পূজাৰ দিনাখন মায়ে ক'লে কোনোবা লগৰ এজনী ঘৰলৈ গৈ পাতিছেই চাগে আৰু মই সুধিছিলোঁ নহয় ৰিয়াক সুধিছিলোঁ ৰিয়া কৈছে পাতিছে বুলি ভাবিলোঁ আহোঁ বুলি সৰু সুৰাকৈ মানে পাতিছে যদিও হ'ব মই আহিলোঁ আৰু মানে চাবলৈ তেনেকৈ এজনী হ'ব দিয়া একো নহয় আহিবা দিয়া তুমি আজি থাকিবা ন তেতিয়াহ'লে থাকিবা যদি ভালেই হ'ব দিয়া আমাৰ এইগৰাকীৰ লগ এটা হ'ল কথাকেইটা ক'বই পৰা নাই তাই একেবাৰে নহয় মানে মাহঁতো নাই যে ঘৰত মায়ে ক'লে কি লগৰ এজনী ঘৰলৈ যোৱা কাৰোবাৰ ঘৰত যদি পাতিছে গতিকে মই ৰিয়াক ৰাতি সোধোতে ৰিয়াই কৈছিলে গতিকে ৰিয়াক নোকোৱাকৈ আহি গ'লোঁ আৰু অঁ ভাল কৰিলা দিয়া ভাল কৰিলা আহা ৰিয়া যাচোন যা ৰুমলৈ লৈ যা ঘৰে ছোৱালী আৰু তুমিও দিয়া ইয়াতে বহিব নালাগে যোৱা ৰিয়া ৰুমলৈ লৈ যোৱা তোক দেখি যে মই চখ খাই গৈছোঁ তইতো আজিলৈকে আমাৰ ঘৰলৈ অহা নাই বা তই মোক ক'বতো পাৰিলিহেঁতেন ন কিনো কবি আৰু পাই তোক সুধিছিলোঁ যে সেইবাবে ভাবিলোঁ তহঁতৰ ঘৰলৈকে আহি যাওঁ তই জান বন্ধু এজনী যেতিয়া কাৰোবাৰ ঘৰলৈ আহে মানে এজনী বন্ধু যেতিয়া ইজনী বন্ধুৰ ওচৰলৈ আহে নহয় ঘৰলৈ আহে কিমান ফূৰ্তি লাগে কিমান ভাল লাগে জান মই গম পাইছোঁ দে এতিয়া মই বহোঁ অকণমান ভৰিকেইটা বিষাই আছে মোৰ আহা বহিয়া পিছে ক'বা কি ঝাৰু এইবিলাক তই ঘৰ চাফা কৰি আছিলি নেকি আজি লক্ষী পূজা যে সেইবাবে মায়ে ক'লে নিজৰ ৰুম নিজে চাফা কৰ ভালেই কৰিলি দে মই তোক হেল্প কৰি দিব পাৰিম এতিয়া হ'ব দে মোৰ হ'লেই চাফা কৰি আৰু কি কৰিবিনো তই এতিয়া তেতিয়াহ'লে ভালহে কথা মোৰ ঘৰটো দেখুওৱা এতিয়া ঘৰটো দেখুওৱা ধেৰ কিবা কিবি কৰিম গাইজ আপোনালোকে চাই থাকিব কিন্তু আমাৰ ভিডিঅ'টো দেই আমি একদম গধূলিহে লগ পাম এতিয়া আৰু দে গধূলি হ'ল নহয় মই ঠিক কৰোঁগৈ দেই পূজা গোঁসাই ঘৰটো ঠিক কৰোঁগৈ আৰু তহঁতে শুন ৰংগলী চংগলী বনাই অকণমান কিবা কিবি কি কৰ নাজানো আৰু বাকীখিনি কাম মই কৰিম দে আণ্টি মই আৰু ৰিয়াই বনাম দিয়ক হ'ব দিয়া মা ময়ো বনাম সি নালাগে দে তোৰ নোৱাৰিবি দে একো নহয় সিহঁত ডাঙৰ দুজনীয়ে বনাওক নাই মা ময়ো বনাম মা পুতুকণ নাকান্দিবাচোন বনাম
মানে হ'ব দে তই বনাবি দে যা দুটা বনাবা তই আৰু ৰিয়াই বনাব আৰু এটা হেৰিয়ে বনাব কি কয় নিজৰে বনাব নিজৰে আণ্টি তেনেকৈ বনাব লাগিব গোটেইকেইটা যোৱা এতিয়া ঠিক কৰগৈ যা এয়া চব হৈ গ'ল আৰু পাই ৰংগলীকেইটা ইমান ধুনীয়াকৈ সাজিছ তহঁতে দেই ভাল লাগিছেচোন মা এই প্ৰথমৰটো মানে ধুনীয়াটো চবতকৈ ধুনীয়াটো মানে সেই গুলপীয়াটো মই আৰু নিজৰ আবাই বনাইছোঁ হ'ব দে চব ধুনীয়াই লাগিছে দে এতিয়া সেয়া কৰ মা লক্ষী আই চুলি কোচা কঁকালতে পৰে তেল দিলে চিকে মিকে মূৰাই চানি ধৰে লক্ষী আই চুলি কোচা কঁকালতে পৰে কৃষ্ণ দে এতিয়া ঘোষা গা অপৰাধবি নাখান তোজু নামে নাৰায়ণ জানি নামে পখিলো শৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিলো শৰণে ৰাম মোক ৰক্ষা কৰিলো শৰণ হৰি ৰাম ৰাম কৃষ্ণ দেই এতিয়া প্ৰসাদ বিলাওঁ আৰু তহঁত দুইজনীয়ে গৈ পেলাই ওচৰ পাজৰ মানুহকেইটাক দি আহিবি প্ৰসাদ বুজিছ নহয় মা ঠিক আছে ফ্ৰেণ্ডছ আজি আমাৰ এই ভিডিঅ'টো ইমানতে সামৰি মাৰিলোঁ যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আৰু লগতে কাষতে থকা বেল আইকনটো নিশ্চয় দবাই দিব তেতিয়াহ'লে আজিলৈ ইমানেই বাই বাই